মই এজন সোণাই পৰিয়াই কৈছোঁ। প্ৰকৃতিৰ বুকুৰ মাজেৰে বৈ যোৱা সোণাইৰ পাৰতেই মোৰ ঘৰ। সোণাইৰ পাৰৰ সেই চিৰ যৌৱনা চঞ্চলা সেউজীয়াক লৈ মই সপোন দেখোঁ, ভৱিষ্যতৰ সপোন, য'ত থাকে সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰী, যাক লৈ এজন সোণাইপৰীয়া হিচাপে মই গৰ্ব কৰোঁ। মই এজন সোণাইপৰীয়া সংস্কৃতি পাৰ্ট 2লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হাতীচুং মৌজাৰ মাজেৰে বৈ যোৱা সোণাই নদীৰ দুয়ো কাষৰ গাঁওসমূহ যেনে মাজজাজৰি, মাজগাঁও, ভোমোৰাগুৰি, শান্তিপুৰ, নসত্ৰ, ভোগবাৰী আদি অঞ্চলসমূহক কেন্দ্ৰ কৰি গঢ়লোৱা সংস্কৃতিয়েই হৈছে সোণাইপৰীয়া সংস্কৃতি। সোণাইপৰীয়া মানুহখিনিৰ জীৱন ধাৰণ, সোণাইপৰীয়া মানুহখিনিৰ জীৱন ধাৰণৰ প্ৰণালীয়ে হৈছে সোণাইপৰীয়া সংস্কৃতি। শিক্ষা, নৃত্য, গীত, অভিনয় সকলো ক্ষেত্ৰতে যেন নিহিত হৈ আছে এই মানুহখিনিৰ মাজত এক সংস্কৃতি, যাক নাম দিব পাৰি সোণাইপৰীয়া সংস্কৃতি। আজি পুনৰবাৰ আপোনালোকক মই সোণাইপৰীয়া সংস্কৃতিৰ বাকী অংশখিনি দেখুওৱাৰ চেষ্টা কৰিম। তেতিয়াহ'লে আহকচোন আমি আগুৱাই যাওঁ আজিৰ ভিডিঅ'টোলৈ। এইখনে সেইখন সোণাই নদী, আৰু সোণাই বুকুত সেই যে চাংখন দেখিছে, এইখন খলবৰশীৰ বাবে পতা চাং। এই চাংখনতে বহি সোণাই নদীৰ বুকুত খলবৰশীৰ দ্বাৰা মাছ ধৰা হয়। ইও যে সোণাইপৰীয়া সংস্কৃতিৰ এক অভিন্ন অংগ। সোণাইপৰীয়া সংস্কৃতিৰ এক অভিন্ন অংগই হৈছে কৃষি, যাক বাদ দি সোণাইপৰীয়া সংস্কৃতি চাগে আধৰুৱা হৈ ৰ'ব। মই বৰ্তমান আছোঁ এই সোণাইপাৰ অঞ্চলৰে এখন পথাৰৰ মাজত। চাওকচোন মোৰ দুই কাষে কি সুন্দৰভাৱে খেতি হৈছে, ধান খেতি। ইয়াতেই সোণাইপৰীয়া মানুহখিনি, সোণাইপৰীয়া সংস্কৃতিৰ যি কৃষি কাৰ্য, সেই কৃষি কাৰ্য সুন্দৰভাৱে প্ৰতিফলিত হৈ আছে। আপোনালোকে চাওকচোন, ধানৰ সৈতে পৰিপূৰ্ণ সোণাইপৰীয়া সংস্কৃতিৰ অভিন্ন অংগ এই পথাৰখন। সোণাইপৰীয়া সংস্কৃতিৰ অন্য এক অভিন্ন অংগ এইটো সৰু পুখুৰী, আৰু লগতে এই ভাগ সৰু পুখুৰী সাৰ্বজনীন শিৱ মন্দিৰ, যি সোণাইপৰীয়া সংস্কৃতিৰ এক অভিন্ন অংগ, যাক বাদ দি আমি সোণাইপৰীয়া সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰোঁ। সোণাইপৰীয়া সংস্কৃতিক অসমীয়া সংস্কৃতিৰ অভিনয়, নৃত্য, গীত সকলোবোৰে জীপাল কৰি ৰাখিছে। সোণাইপৰীয়া সংস্কৃতিক জীপাল কৰি ৰখা বিহু নৃত্য আৰু মাটি আখৰা আমি আখৰা গৃহৰ পৰা এবাৰ উপভোগ কৰোঁ আহকচোন।
সোণাইপৰীয়া সংস্কৃতিৰ মেট মৰা সম্ভাৰ লৈ এয়াই দীঘলী বিল। সোণাইপৰীয়া মানুহখিনি সোণাইপৰীয়া জনজীৱনৰ এক অবিচ্ছিন্ন অংগ দীঘলী বিল। চাওকচোন দীঘলী বিলৰ কি সুন্দৰ মনোমোহা পৰিৱেশ। ইয়েই চাগে জাকত জিলিকা কৰি ৰাখে সোণাইপৰীয়া সংস্কৃতি। সোণাইপৰীয়া সংস্কৃতি এইবোৰ কাৰণেই চাগে চহকী। এইবোৰ কাৰণৰ বাবেই চাগে প্ৰতিজন সোণাইপৰীয়াবাসীয়ে নিজকে গৰ্ব কৰে নিজৰ সংস্কৃতিক লৈ। সোণাইপৰীয়া সংস্কৃতি। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। সোণাইপৰীয়া সংস্কৃতিৰ ভঁৰালটো ইমানেই চহকী যে এটা বা দুটা ভিডিঅ'ত আমি সোণাইপৰীয়া সংস্কৃতিৰ গোটেই সমলখিনি আপোনালোকক দেখুৱাব নোৱাৰোঁ। অজানিতে হৈ যোৱা ভুলৰ বাবে মনজিত ব্লগ সদায় সোণাইপৰীয়াবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থী। অনাগত সময়ত সোণাইপৰীয়া সংস্কৃতিৰ বাকী সমলখিনিও আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। পুনৰবাৰ কৈছোঁ ভিডিঅ'টো ইমান সময়লৈকে চাই থকাৰ বাবে ধন্যবাদ।